মহাজন দেউতা আপোনাৰ ঘৰ দেৰিলৈকে বগুৱাইছে যিটোৱে ভালকে নজনা হ'ব কৃষ্ণ এইবোৰ কথা একো গমেই পোৱা নাছিলো নহয় দীপাংকৰে গৈ একে টুপি ৰামৰ টুপি খুলি থৈ আহিলে ডাঙৰ মাইনা বেয়া ল'ৰা নহয় অভাৱত পৰিহে তাৰ স্বভাৱটো নষ্ট হৈছে সৰু মইনা পঢ়ি শুনি ওলাই অহাৰ পাছত দেখিব ডাঙৰ মইনাও ভাল হৈ উঠিছে তেনেকুৱা এটা আশাই মোক দীপাংকৰে দি থৈ গৈছে সময় লৈছে এবছৰ এবছৰটো কিন্তু এটা দিনো বেছি নহয় দেই এতিয়াতো 3 মাহ পাৰ হ'লেই আৰু 9 মাহে আছে এই 9 মাহত যদি একো এটা নহয় তেতিয়া কিন্তু মই মোৰ ছোৱালীৰ বাবে বেলেগ ব্যৱস্থা কৰিব লাগিব তেতিয়া কিন্তু এই টুপিৰ আমি একো গণ্ডগোল কৰিব নোৱাৰিব আমাৰ দেউতা দেখোন এতিয়া হোৱা নাই হেৰি নহয় 3 মাহ পাৰ হ'লেই আৰু 9 মাহে আছে এই 9 মাহৰ পিছত মোৰ ছোৱালী কয় না আৰু তই বেড পাৰ্টি বেলেগ দীঘল যে বুঢ়াই কমতি কৰিব পৰা হ'লে তহঁতে এইবোৰ কি চলাই আছিলি মনে মনে এইবোৰ মনে মনে চলোৱা কামেই মনে মনে চলোৱা কাম বেছি দিন কিন্তু মনে মনে নাথাকে আমাৰ বেলিকা চলি আছে এই ভাইটি আহিহে কাৰবাৰবোৰ চবৰ আগত অপেন কৰি পেলালে পিছে সি যে এবছৰ সময় লৈছে এবছৰ সঁচাকৈ সি কিবা কৰিব পাৰিবনে এবছৰত তাৰ পঢ়া শেষ হ'ব চাকৰিত সোমাব মোকো কিবা এটা সোমোৱাই দিব এইবোৰ অংক কৰিয়ে সি এবছৰৰ কথা কৈছে চাগে এতিয়া পিছে কি অংক কৰি আজি তিনিমাহে ঘৰলৈ ফোন কৰা নাই তই ফোন কৰিলেও বুলি পাওঁ নিজৰ কিবা কথাটো কিমান গুৰুত্বৰ হৈছে তই এবাৰ চিন্তা কৰিছনে ডাঙৰ মইনা চিন্তা কৰিছো ভাই চিন্তা কৰিছো তোৰ ধৰ মোৰো টেনশ্যন হ'বলৈ লৈছে আৰু নিদিও 10,000 পইচা তাৰ ভটাই দিয়া নাই কাৰণ মই ভটাই দিম বুলি কোৱাও নাই এই শংকৰে কেতিয়াও মিছা কথা নকয় চব কথা ফোনত ৰেকৰ্ডিং কৰা থাকে আপোনাৰ লগত কথাখিনি ৰেকৰ্ডিং আছে শুনিব নেকি একো নুশুনো মই চব মনত ৰাখো কিয় নাখানি গাঁৱৰ ল'ৰা কেইজনমানে মিলি টকা ডবল কৰা সজাই তুলিছা আৰু টকা ডাবুল হ'ব বুলি জানি আপোনাৰ লোভ লাগি গ'ল মোক লগ ধৰিলে আপুনি কিমান দুহেজাৰ মই দিলো 2,000 মই দুগুণ কৰি ভটাই দিম বুলি ক'লো বুজিছা তাৰপিছত আপুনি মোক 5,000 দিব দিলো মই 3 গুণ কৰি ভটাই দিম বুলি ক'লো একো নুশুনো মই যিটো মই কওঁ সেইটো মই কৰোৱেই ভাইটিক ইঞ্জিনিয়াৰ কৰি ঘৰলৈ আনিম বুলি কৈছো আনিমেই আৰু যিটো মই নকওঁ সেইটো মই কেতিয়াও নকৰোঁ ভাইটি মানুহে নহ'লেকে মই মোৰ নিজৰ কথা চিন্তা কৰিব নোৱাৰো গতিকে নকৰোঁ বিয়া দিম বুলি ক'লেই হ'ব নেকি চাউলৰ বস্তাত ভৰাই বুঢ়া তুমি বিক্ৰী কৰি লৈ আহিবা চিনি পোৱা নাই চিধাই গৈ মোৰ দেউতাক কওঁ যে তেওঁ জীয়েকক মই সৰুতেই পতাই দিছো সহজ নে তাক মই নাজানো কিন্তু মই কৈ পেলাম আৰু যিটো মই কওঁ সেইটো মই কৰোৱেই কিয় নিদিব তোৰ দেউতাকে মোক চিনি নাপায় চব এৰি পেলাম নহয় মই আমাৰ ভাইটি ইঞ্জিনিয়াৰ হয় সেইটো জানা আমি যেতিয়া প্ৰেম কৰিছিলো কিবা চুক্তি বিচাৰ কৰি কৈছো এতিয়া মই একো হ'ব নোৱাৰো সাধাৰণ কথা হয় যদি হ'ব পাৰো হ আৰু নোৱাৰো যদি হাজাৰ টকা পঠিয়াব মোৰ ভাল
নোৱাৰো এই শংকৰ আৰে চানা এই শংকৰ আৰে সদায় কাম নাই দিয়া তো বাইরে গান গাইছে তাকে খবর আছে এসব বুঝি না আরে সানা এই এবাৰ সাহস দেখুৱাইছ বাচি গৈছ দ্বিতীয়বাৰ সাহস দেখুৱাবি ইয়াতে মাৰি পেলা আপোনাৰ ৰঙা চকুক মই তেতিয়াও খাতিৰ কৰা নাছিলো আৰু এতিয়াও নকৰো মৰিবৰ কাৰণে ইমান খৰধৰ কিয় এতিয়াও ইটালীয়ে নিদিওঁ ইয়াৰ পৰা নতুন সংসাৰ ষ্টাৰ্ট হ'ব মোৰ চকুৰ সন্মুখত ইয়াত তই হ'ব লাগিব কিয় নহয় তই তোৰ মন নাই আৰু তই কেনেকে ভাবি ললি যে তোৰ মন মৰ্জি মতে মই চলিম বিয়া বাৰু হোৱাটো মোৰ জীৱনৰ কথা